পানচাৰী বন নাজা বুলি এটুকুৰাত প্ৰথমবাৰৰ কাৰণে আহিছিলোঁ সেইটো অঞ্চলত আৰু আজি অপ্ৰীতিকৰ ঘটনা এটাৰ সৃষ্টি হ'ল তেওঁলোকৰ নিজৰ দোষত আচলতে তেওঁলোকে প্ৰথমতে সমিতিখনে এজন ভুৱা মেনেজাৰৰ লগত চুক্তি কৰিছিল প্ৰায় 1,50,000 মোৰ নামত আৰু মোৰ লগত সেই একে ভুৱা মেনেজাৰজন আৰু সমিতিৰ দুই এজন লোক আহি জানি বুজি মোৰ লগত আকৌ 3,40,000 টকাত এখন বেংক চুক্তি কৰিছিলে মোৰ লগত যিখন আচল চুক্তিপত্ৰ আমাৰ সেইখন স্বাক্ষৰ কৰিছিলে তেওঁলোকে আৰু আমাক 3,40,000 টকাৰ বিনিময়ত আমাৰ অনুষ্ঠানটো কৰিবৰ কাৰণে তেওঁলোকে আমন্ত্ৰণ জনাইছিলে কিন্তু তাত গৈ যেতিয়া আমি অনুষ্ঠান পৰিৱেশন কৰাৰ মুহূৰ্তত আমি আদায় দিবলগীয়া বাকীখিনি ধনৰাশি আমি বিচাৰিলোঁ তেতিয়া তেওঁলোকে গা এৰা দিয়া মনোভাৱ এটা আমি পৰিলক্ষিত কৰিলোঁ যাৰ কাৰণে আমি অনুষ্ঠানটো খন্তেক সময়ৰ কাৰণে স্থগিত কৰিবলগীয়া হ'ল তাৰপিছত আকৌ যেতিয়া বুজাবুজি হ'ল কিবাকিবি তেওঁলোকে বহুত অনুৰোধ কৰাৰ পিছত মই তেওঁলোকে যিবিলাক আগধন দিছিলে সেইবিলাক উভতাই দিলোঁ প্ৰায় 25,000 টকা তাৰপিছত মই প্ৰায় 2 ঘণ্টা সময় মই বিনামূল্যে তাত গীত পৰিৱেশনো কৰি আহিলোঁ ৰাইজক ক্ষমা প্ৰাৰ্থনাও খুজি আহিলোঁ যে সমিতিখনৰ ভুলৰ কাৰণে মই আজি এনেকৈ আপোনালোকৰ মাজৰ পৰা অনিচ্ছাকৃতভাৱে যাবলগীয়া হৈছে গতিকে আপোনালোকে দুখ নধৰিব ইমানখিনি কথা কৈও মই শেষত অনুষ্ঠানটো সামৰিছিলোঁ কিন্তু তেওঁলোকে তেতিয়াও সঁহাৰি জনাইছিলে সমিতিৰ বহুত লোক আৰু যেতিয়া মই গাড়ীত উঠিলোঁ হঠাতে তেওঁলোক আকৌ উগ্ৰ হৈ গ'ল উগ্ৰ হৈ পেলাই মোৰ যিবিলাক চাউণ্ড ছিষ্টেম মোৰ মিউজিচিয়ানৰ যিবিলাক বস্তু তেওঁলোকে ডেমেজ কৰাৰ এটা বেয়া মানসিকতাৰে মোৰ বস্তুখিনি ডেমেজ কৰিলে